हाँ पहले पहले तुमसे मिली जो निगाहें तो ये दिल ने कहा था अरे यही तो है वो जिसे ढूंढ रहे थे जज्बात तुम्हारे चलो शुक्र करो के जिस माने बिराट ভাল লাগছে बिराट माने इनका मानुकू ख्वाबों की नवाजिशें है चाहतों की बारिशें है डूब चले है जिसमें मैं भी और तुम भी हल्की हल्की सी दीवानगी है हल्की हल्की मस्ती दोनों खुश है कि देखो अपनी आरज़ू का गुलशन खिल गया है। তো হেল্ল' বন্ধুসকল সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল অসমীয়া ব্লগলৈ। তো আজি হ'ল কৃষ্ণ জন্মাষ্টমী, সেইকাৰণে আমি গৈ আছোঁ আমি হৰবুকলৈ, হৰবুকত গৰখীয়া মন্দিৰত। তো এতিয়া ভিডিঅ'টো চাই থাকক আৰু আমাৰ লগত কোন কোন গৈ আছে, কেনেকৈ গৈ আছোঁ সেইবিলাক জানিবৰ বাবে চাই থাকক ভিডিঅ'টো শেষলৈকে। আৰু এতিয়া মই পটাপট গা পা ধুই ৰেডি হৈ লওঁ আৰু ডাইৰেক্ট লগ পাই আছোঁ এতিয়া গাড়ীৰ ভিতৰৰ পৰা 1 2 3। তো আমি এতিয়া গাড়ীত উঠিলোঁ আৰু আমাৰ লগত আছে এয়া সৰু খুৰী আৰু এয়া পি বৰখুৰী আৰু বাই আছে আৰু আছে এতিয়া গৈ আছোঁ গৰখীয়া মন্দিৰলৈ। তো এতিয়া চাই থাকক। তো এনেকৈ গান শুনি শুনি আহি পালোঁ ইয়াত তেল ডিপু আৰু এতিয়া তেল ভৰাম 500 টকাৰ আৰু তেলৰ লিটাৰৰ দাম চাওক 97.32 টকা। তো তেল ভৰাম আৰু এতিয়া আপোনালোকে ভিডিঅ'টো চাই থাকক। তো গাইছ ভিউ চাওক না, ভিউ মানে যিটো ৰিয়েলত দেখা পাই আছোঁ না, আপোনালোকে যিটো দেখা পাই আছে অলপমান থাকে কোৱালিটিটো বেয়া আহিব পাৰে, সেইকাৰণে আপুনি ফিল কৰিব পৰা নাই, কিন্তু এনেকুৱা আজি মানে মজা মানে বতৰটো কি ক'ম আৰু ক'বলৈ ভাষা নাই। খুৰা এতিয়া গাড়ীখন থ'লে আৰু এয়া চাওক গাড়ী। তো গাইছ আহি পালোঁ আমি ইয়াত গৰখীয়া মন্দিৰ মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া গোসাঁই থানত। এতিয়া মেঘা কৰি লওঁ। খবৰ চবৰ আছোঁ ভালে কোনো ৰকম আৰু ভালে কুশলে আপোনালোকৰ আশীৰ্বাদত তো এনকৈ আৰু আজি আহিলোঁ হৰবুকত মানে গৰখীয়া মন্দিৰত। তো প্ৰথমবাৰ আহিছোঁ মানে বিৰাট ভাল লাগছে বিৰাট মানে এনকা মানুহ কুহুৰি মানুহ হৈছে তাই জাগা দিবা নাপাৰা হৈছে হয় না। ক'ত কৰে নে তোমাৰ কাকৈজানা এই কাকৈজানা আমাৰ ঘৰে কাপতে। তো আজি লগ পাই লওঁ ভাল লাগছে মজা। তো আপোনালোকে অসমীয়া ব্লগ ছাবস্ক্ৰাইব কৰিব চেনেলটো, যদি নতুন আহিছে তাহলে লাইক চাইক গোটাই কৰিবি আৰু কিচ্ছুই নাচাৰিবি। ধন্যবাদ দাদা। এতিয়া নীতিশ দাক লগ কৰিবলৈ গৈ আছোঁ আৰু আমাৰ ইয়াত এতিয়া সেয়া কৰা হৈ গ'ল। এতিয়া নীতিশ দাক লগ ধৰিম, চাই থাকক লগ পাই আছোঁ। চাওক তো গাইজ মই মানে গছত গামোচা বান্ধিছিলোঁ কিন্তু ভিডিঅ' কৰা নহ'ল। তো আৰু ৰাতিপুৱা একো খোৱা নাছিলোঁ, তো ডাইৰেক্ট ধাবাতে আহিলোঁ। এতিয়া ভাত খাবলৈ আহিলোঁ এয়া অনন্য ধাবা। মানে আমি যিবাৰ আহিছিলোঁ ইয়াৰ আগতে মাঘ মাহত এইবাৰ মানে ইমান ভিৰ নাছিল, কিন্তু এইবাৰ এনেকুৱা ভিৰ না। এইবাৰ মই তৃতীয়বাৰ হ'ব অহা। তো বহুত ভাল আছে, আমি এইবাৰ খাইছিলোঁ এতিয়া খাম আমি ঘৰত যাম। আমি ভাত খাম আৰু যিহেতু আজি সোমবাৰ সেইকাৰণে আমি মাছ মাংস নাখাওঁ, আজি নিৰামিষ 120 টকা খাম। এতিয়া ডাইৰেক্ট লগ পাই আছোঁ ভাত খোৱাৰ পিছত আৰু তো ফাইনেলি ঘৰত আহি পালোঁ, পূৰা ভাগৰ লাগিছে। আৰু আজি ভিডিঅ'টো এইখিনিতে সামৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব, কোনো যদি ছাবস্ক্ৰাইব কৰিব
আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব যাতে যদি মই নতুন ভিডিঅ' দিওঁ তেনেহ'লে আপোনালোকে প্ৰথমতে দেখা পায় আপোনালোকৰ ওচৰত নটিফিকেশ্যন যায় সেইকাৰণে অল কৰি থ'ব তো এতিয়া লগ পাইছোঁ নতুন ভিডিঅ'ৰ লগত নতুন ঠাইৰ লগত তো আজিলৈ টাটা বাই বাই চি ইউ লেটাৰ